এয়া এখন ছবি কোনো নিপুণ শিল্পীয়ে শিৰত কটা ভাস্কৰ্য নহয় কোনো অদৃশ্য হাতে নিষ্ঠুৰ নিয়তিয়ে বিকৃতভাৱে গঢ়া এখন ছবি এই ছবিখনে এদিন কথা পাতিছিল হাঁহিছিল নাচিছিল জীয়াই থকাৰ সপোন দেখিছিল এদিন এই ছবিখনৰ বিৰিখ লতাৰে সেউজীয়া পাতবোৰে যেনেহৰে বেছি জোৰ পেলাইছিল গাত কি শোভা আছিল সেউজীয়া মেখেলা পিন্ধা চকলাৰ পথাৰখনি কি যে শোভা আছিল কি যে আছিল পানীৰ সোৱাদ স্বপ্নময় চেনেহ পৰশত ভাগৰুৱাতে গভীৰ প্ৰশান্তৰ মাজত বৈছে এটা নিৰ্ভীক জাতি হিচাপে জীয়াই আছিল এই ছবিখন নিজৰ অস্তিত্বৰ সংকটপূৰ্ণ মুহূৰ্তত যুঁজ দিছিল জাতিটোৱে যুঁজিছিল মোগলৰ লগত যুঁজিছিল ইংৰাজৰ লগত যুঁজিছিল ভাষাৰ বাবে দেশৰ মাটিৰ বাবে বানপানীৰ দুৰ্ভিক্ষৰ বিৰুদ্ধে তেতিয়া জাতিটো আৰু বান বনাব নোৱাৰিলে এই জাতিটো নিশেষ হৈ গৈছিল ইয়াৰ ভাষা ইতিহাস কেৱল যুদ্ধ অবিৰাম অবিৰত যুদ্ধ অদূৰ ভৱিষ্যতে হয়তো জাতিটোৰ সত্তা ইতিহাস সংস্কৃতি আদি আমি যোৱা হ'ব কোনোবা বিদেশী সংগ্ৰাহালয়ৰ পেৰত কেৱল যুদ্ধ অবিৰাম অবিৰত যুদ্ধ দাবলৈ গৈছিলোঁ কেকু কেকলি
যাবলৈ গৈছিলোঁ কেকো কেকলি বাউলি বতাহে পালে হে কেকো কেকলি থুলপাত কঠলি নাচনি নাচিবৰ মন হয়ব হলল হয়ব তলল হয়ব চপাই নাহৰ ঘূৰি পাই জৈ চাই নাই চিপৌ হে যদি খা নেখা যদি খা কি কৰো বাপেকে চা ঐ কি কৰো বাপেকে চা ঐ কি কৰো বাপেকে চা আচ্ছা হ'ব দে বাবা আজিৰ পৰা এনেকুৱা হলতো আমি মানে চলিব
May I come in, ma'am? মই ইঞ্জিনিয়াৰিং পাছ কৰা 2 বছৰ হ'ল চাকৰি বিচাৰি হাবা ফুৰি খাইছোঁ পিতাই মোৰ চাকৰি নামত মাটি বাৰী সকলো শেষ কৰি দিলে পিতাই চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত আমাৰ পৰিয়ালটো পুহিবলৈ বৰ কষ্ট হৈ পৰিছে সেয়েহে কিবা এটা সংস্থাপন No vacancy May I come in, ma'am? No vacancy May I come in, sir? No vacancy May I come in, ma'am? No vacancy No vacancy নমস্কাৰ ছাৰ মোক চিনি পাইছেনে ছাৰ ইলেকশ্যনৰ আগতে আপুনি যে আমাৰ গাঁৱলৈ গৈছিল সেই যে নম্বৰ মাষ্টৰ আপোনাক যে গামোচা পিন্ধাইছিলে মই তেওঁৰে ছোৱালী পিতাই চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত আমাৰ পৰিয়ালটো পুহিবলৈ বৰ কষ্ট হৈ পৰিছে সেয়ে কিবা এটা সংস্থাপন No vacancy 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 No পিতাই পিতাই মই তোৰ সপোনবোৰ কৰিব নোৱাৰিলোঁ পিতাই পিতাই মই তোৰ সপোনবোৰ কৰিব নোৱাৰিলোঁ পিতাই এই সকলোবোৰ ভাবিছিলে শেষ কৰি পেলাম এই ডিগ্ৰী কৰিব লাগে পিতাই মই এই সকলোবোৰ জনাই শেষ কৰি দিব Oh no!
এইখনেই সেইখন ছবি য'ত প্ৰতিফলিত হয় সামাজিক অৱক্ষয়, যিয়ে দেখুৱাই অগঠিত অসাধ্য মানৱীয় মূল্যবোধ। পৰিৱৰ্তনীয় দিন, মাহ, বছৰ, অতিক্ৰমী সমাজত সেইখন ছবি হয়তো অদূৰ ভৱিষ্যতে পৰিস্ফুট হৈ উঠিব। জীৱন মৰণৰ দুমোজাৰ গুণ থকা বাস্তৱ ছবিখন সম্পূৰ্ণ হবলৈ মাত্ৰ কাল তুলিকাৰ কেইটামান আঁচোৰহে বাকী। সেইখনেই আহি থকা ভয় লগা শেষ ছবি। মই এই অসমৰে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই কণা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই নদ সূৰ্য ফণী শৰ্মা। মই সুধা কণ্ঠ ভূপেন
হাজৰিকা আৰু মই ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আহক ৰাইজ আমি আজি সংকল্প লওঁ এখন নিকা অসম গঢ়াৰ য'ত নাথাকিব লোক মোহ কামনা বাসনা য'ত নাথাকিব হত্যা ধৰ্ষণ লুণ্ঠন সাম্প্ৰদায়িক সংঘৰ্ষ নহ'লে এই অসমীয়া জাতিটো নিঃশেষ হৈ যাব ইয়াৰ ভাষা ইয়াৰ সংস্কৃতি ইয়াৰ ইতিহাস শেষত আমাৰ অসমীয়া জাতিটো এখন ফটো প্ৰেমত আবদ্ধ হৈ কোনোবা বিদেশী সংগ্ৰহালয়ৰ বেৰত আঁৰি থোৱা হ'ব সেয়ে ৰাইজ আমি সজাগ হ'বৰ হ'ল আমি স্বাভিমানী জাতি য'ত জ্যোতি বিষ্ণু ফণী ভূপেন জুবিন এই মহান ব্যক্তিৰ জন্ম এই মহান ব্যক্তিৰ আদৰ্শৰে আমি আগবাঢ়ি যাওঁ এক নতুন ইতিহাস ৰচি আমাৰ অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত জিলিকাই ৰাখোঁ আহক ৰাইজ আমি এক নতুন অসম গঢ়ো শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আপোনালোকে ইমান গৰমতো আহি আমাৰ এই নাটকখনি উপভোগ কৰা আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু 5 মিনিট সময় আমাক আপোনালোকে দিয়ক আমাৰ আজিৰ এই প্ৰশিক্ষাৰ্থীসকলক আমি চিনাকি কৰি দিয়াৰ লগতে তেওঁলোকক একোখনকৈ মানপত্ৰ প্ৰদান কৰিম আপোনালোক আৰু 5 মিনিট